সমগ্ৰ দেশৰ লগতে কাৰ্বি আংলঙৰ ডিফুটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন DPCKৰ উদ্যোগত ডিফু কলা কেন্দ্ৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত উত্তাল কাৰ্বি আংলঙতো আসুৰ উদ্যোগত ডিফুত 28টা সংগঠনৰ জোৰ সমদল আসুৰ নেতৃত্বত হাওৰাঘাট পাৰখোৱা আৰু বকলীয়া ঘাটতো 28টা জনগোষ্ঠীয় সংগঠনৰ জোৰ সমদল নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ সমগ্ৰ দেশৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলঙৰ ডিফুটো পালন ৰাষ্ট্ৰীয় প্ৰেছ দিৱস DPCK অৰ্থাৎ ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাব অফ কাৰ্বি আংলঙৰ উদ্যোগত ডিফু কলা কেন্দ্ৰৰ প্ৰাংগণত 16 নৱেম্বৰ পুৱা 10 বজাত DPCKৰ সভাপতি কিৰি ৰংহাঙৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচী ডিফু কলা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংতি নিৰ্দিষ্ট বক্তা হিচাপে পথিত জখা লেখক তথা অসমবাণী কাকতৰ সম্পাদক দিলীপ চন্দন অতিথি হিচাপে MAC মংগল সিং টিমুং জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উপসঞ্চালক অবিনাশ বৰ্মন আৰু ঠেকাৰ আৰ্নিবাঙৰ সম্পাদক লং সিং তেৰণ জিলা তথ্য আৰু জনসংযোগ বিষয়া উৎপল ডিমাছা অসমৰ বিশিষ্ট সাংবাদিক পবিত্ৰ বৰা বিশিষ্ট সমাজসেৱক তথা ৰাজনৈতিকবিদ ৰংবিনচন ক্ৰো প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে DPCKৰ সভাপতি কিৰি ৰংহাঙৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত ঠেকাৰ সম্পাদক লং সিং তেৰণে উপস্থিত অতিথিসকলক উদ্দেশ্যে আদৰণি ভাষণ আগবঢ়ায় আৰু তেওঁৰ চমু আদৰণি ভাষণত সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালনৰ গুৰুত্ব দাঙি ধৰাৰ লগতে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ বিষয়েও ভাষণত ব্যাখ্যা কৰে এইটো বুলি এটা প্ৰেছ কাউন্সিল এটা অটোনমাস কোৱাসি জুডিশিয়েল আৰু এটা ক'ব গ'লে এটা এডভাইজৰী অৰ্গেনাইজেশ্যন তেতিয়াহে হওক আমি আমাৰ যিটো গাইডলাইনছ মুখ্য অতিথি হিচাপে উপস্থিত থকা পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংতিয়ে মুক্ত আৰু নিকা সংবাদ পৰিৱেশনৰ লগতে সংবাদ পৰিৱেশন কৰোঁতে সত্য অনুসন্ধান কৰিহে বাতৰি পৰিৱেশনৰ কথা গুৰুত্ব দি কোৱাৰ লগতে বলিষ্ঠ সংবাদ পৰিৱেশনেৰে গণতান্ত্ৰিক চতুৰ্থ স্তম্ভ হৈ জনসাধাৰণৰ হকে চৰকাৰক ন্যায় কাৰ্যকৰী কৰাত বাধ্য কৰাব পাৰে বুলি ভাষণত ব্যক্ত কৰে আৰু ভাল লাগিছে আজি কাৰ্বি আংলং সকলো ঠাইৰ পৰা যিসকল জাৰ্নেলিষ্ট আছে আজি আহি উপস্থিত হৈছে আৰু আমি এইটোৱে জানো যে এটা ডেমক্ৰেটিক কাণ্ট্ৰি বা ডেমক্ৰেচি এইটো যদি প্ৰকৃত অৰ্থত আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে অসমবাণী কাকতৰ সম্পাদক দিলীপ চন্দন ডিজিটেল যুগ প্ৰিণ্ট মিডিয়াৰ প্ৰত্যাহ্বান আৰু সাংবাদিকসকলৰ কৰ্তব্য তথা সামাজিক দায়িত্বৰ বিষয়ে ক'বলৈ গৈ সংবাদ পৰিৱেশন কৰিবলৈ গৈ কিদৰে সাংবাদিক এজনে কেইবাটাও প্ৰত্যাহ্বান সন্মুখীন হৈও সমাজ তথা জনসাধাৰণৰ মংগলৰ হকে সুস্থ সংবাদ পৰিৱেশনৰ কথা বহলাই ব্যাখ্যা কৰে জ্যেষ্ঠ সাংবাদিক তথা সাংবাদিক পেঞ্চনাৰ নগেন বৰাই তেওঁৰ চমু ভাষণত সাংবাদিকৰ সুস্থ চিন্তা সুস্থ বিচাৰ আৰু সাহসী সংবাদ পৰিৱেশনৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটৰ বিষয়েও ব্যক্ত কৰে বিশিষ্ট সাংবাদিক তথা লেখক পবিত্ৰ বৰাই সাংবাদিকসকলৰ সাংবাদিক সেৱা জড়িত হৈও অন্যান্য দিশসমূহত গঠনমূলক তথা সৃষ্টিমূলক কাৰ্যতো নিজৰে জড়িত কৰাৰ কথা তেওঁ চমু ভাষণত ব্যক্ত কৰে আনহাতে জিলা তথ্য আৰু জনসংযোগ বিষয়া উৎপল ডিমাছাও মুক্ত আৰু নিকা সংবাদ পৰিৱেশনত গুৰুত্ব দি ভাষণ আগবঢ়ায় উল্লেখ্য জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলে আহি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত অংশ লয়
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিল বাতিলৰ দাবীত উত্তাল হৈ উঠিছে বিভিন্ন ছাত্ৰ তথা সামাজিক দল সংগঠন কাৰ্বি আংলঙৰ ডিফুটো আসুৰ উদ্যোগত সন্ধিয়া 6 বজাত উক্ত বিধেয়কখন বাতিলৰ দাবীত 28টা সংগঠনে মিলি বাহিৰ কৰে জোৰ সমদল নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল হ'ব লাগে বাংলাদেশীক পুনৰ সংস্থাপন কোনো পৰ্যায়ত সহ্য কৰা নহ'ব বিজেপি চৰকাৰ মুৰ্দাবাদ সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ নৰেন্দ্ৰ মোদী মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল সন্ধিয়া ডিফু চহৰ আসু উদ্যোগত কাৰ্বি ডিমাছা নেপালী আদি 28টা ছাত্ৰ সংগঠনে মিলি ডিফু চহৰৰ মাজেৰে উলিয়াই আজি সন্ধিয়া জোৰ সমদল অসমত বৃহত্তৰ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ্থে আছিল এই বিশাল জোৰ সমদল বাংলাদেশী সুৰক্ষা কবচস্বৰূপ এই বিধেয়কখন গৃহীত কৰি অসমত অসমীয়াসকল যাতে ভগনীয়া নহয় তাৰ বাবে আছিল এই বিশাল জোৰ সমদল জাতি মাটি ভেটি কথা কোৱা অসমৰ সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ বিৰুদ্ধে এই প্ৰতিবাদ ৰাজ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাওৰাঘাট পাৰখোৱা বকলীয়া ঘাটতো নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিলৰ দাবীত উত্তাল 28টা জনগোষ্ঠীয় সংগঠন এই জাতি ধ্বংসী বিল বাতিলৰ দাবীত আসুৰ নেতৃত্বৰ কাৰ্বি ছাত্ৰ সন্থা বড়ো ছাত্ৰ সন্থা তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত 28টা জাতীয় সংগঠনে বাহিৰ কৰে জোৰ সমদল হাতে হাতে জোৰ আৰু প্লেকাৰ্ড লৈ নানান প্ৰতিবাদী শ্লোগানেৰে এইদৰে আকাশ পতা কপাই তোলে 28টা সংগঠনৰ কৰ্মীয়ে আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে কেএছৰ লগতে যি 28টা জনগোষ্ঠীয় সংগঠন আছে আমি নাগৰিকত্ব সংশোধনী বিল 2016 বিৰুদ্ধে আমি আজি এই জোৰ সমদল কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি বিজেপি গভৰ্ণমেণ্টক আহ্বান জনাইছোঁ যে অতি সোনকালে এই নাগৰিকত্ব সংশোধনী বিল বাতিল কৰিব লাগে আৰু আমি জাতি মাটি ভেটি কথা কৈ যি সৰ্বানন্দ সোণোৱাল চৰকাৰ ক্ষমতালৈ আহিছিল এই সৰ্বানন্দ সোণোৱাল চৰকাৰ নিজৰ দায়িত্ব পালন কৰিব লাগে আৰু যদি দায়িত্ব পালন কৰিব নোৱাৰে সৰ্বানন্দ সোণোৱালে নিজৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে Once again, I would like to request for the central government, please do not play with the heart of Northeast people. Stop playing the communal politics because it is enough. We don't have nothing. We don't have to give land for Bangladesh or our country. So that's why we always protesting again and again. If the government will not stop this bill, then we will always protect. We will always protesting again and again. So just one. Thank you. হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ That time of the month. Yes, women experience discomfort and irritation and stops them to grab the opportunities in their life. But from now, say bye to discomfort and irritation with Wings Sanitary Pads, a product of Karbi Anglong. It's safe and comfortable, 100% natural product, ultra thin, eco-friendly, biodegradable and affordable price. And leak lock paste technology used. Wings Sanitary Pads, best fits to women needs so that nothing stops you. For further queries, please contact at the number given on screen. Kopili Family Restaurant, a fine dining restaurant, the most flavorful and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast style pork curry. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700, and
and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Gopili Family Restaurant, 4th floor, HR Estate Complex, Dharamnala Road, Difu, near Bazar, India. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors, opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত চিলনীজানত পুনৰ বনৰীয়া হাতীৰ নিধন বৰপথাৰ আৰক্ষী চকী অন্তৰ্গত চিলনীজান নৰ্থ ইষ্ট বন আঞ্চলিক বিভাগৰ অধীনত নামবৰ চাহ বাগিচাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই দুখজনক ঘটনা বৈদ্যুতিক তাৰত লাগি হাতীৰ মৃত্যুৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে হয় চিলনীজানত একেৰাহে গজৰাজৰ নিধন হোৱা ঘটনাই এক প্ৰকাৰ বন্যজন্তু প্ৰেমী একাংশ সচেতন ৰাইজক ভবাই তুলিছে হাতীৰাকে নিশা হলে খাদ্যৰ অনুসন্ধানত গভীৰ অৰণ্যৰ পৰা ওলাই আহে জনা অৰণ্য বসতি অঞ্চললৈ আৰু এনে সময়তে কেতিয়াবা একাংশ মানুহৰ প্ৰতিহিংসাৰ শিকাৰ হৈ শোকাবহ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় বনৰীয়া হাতীৰ বৈদ্যুতিক তাৰত লাগি হাতীটোৰ মৃত্যুৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে কিয়নো হাতীটোৰ যি স্থানত মৃত্যু হৈছিল সেই স্থানত বিদ্যুৎ সৰবৰাহ চলি থকা তাৰ বহু তললৈ থকা ৰাইজে প্ৰত্যক্ষ কৰিছে অলপ কেইদিনৰ আগতেও চিলনীজান নৰ্থ ইষ্ট বনা অঞ্চলিক বিভাগৰ অধীনত এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হৈছিল সেই ঘটনা কোনো তদন্ত ফলাফল ওলোৱাৰ আগতে পুনৰ যোৱা নিশা সংঘটিত হ'ল গজৰাজৰ আন এক কৰুণ মৃত্যুৰ ঘটনা আনহাতে এবাৰ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাক বহুতে নাম্বৰ লেড কাৰ্লছ টি কোম্পানীৰ বিদ্যুৎ ব্যৱস্থাত থকা গাফিলতিৰ ফলত হোৱা বুলি ক'ব খোজে স্থানীয় একাংশ ব্যক্তিয়ে কিন্তু কথা হ'ল এইদৰে একেটা অঞ্চলত এইদৰে অগাপিছাকৈ দুটাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যুৰ ঘটনাৰ পিছতো কি কৰি আছে জিলা বন বিভাগে অসম বিশ্ববিদ্যালয় ডিফু চৌহদক পূৰ্ণাংগ বিশ্ববিদ্যালয় ৰূপ দিয়াত আগ্ৰহী কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ শাসকীয় দল পোন প্ৰথমবাৰৰ বাবে কাৰ্বি আংলঙৰ ডিফুত 16 নৱেম্বৰত উপস্থিত হয় আৰু এই সন্দৰ্ভত পৰিষদৰ প্ৰতিনিধিবৰ্গৰে দীঘলীয়া আলোচনা বিলোচনাত মিলিত হয় উপাচাৰ্য প্ৰফেচাৰ দিলীপ চন্দ্ৰ নাথ শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ অধীনত অসম বিশ্ববিদ্যালয় ডিফু চৌহদক পূৰ্ণাংগ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ বাবে দাবী আছিল দীৰ্ঘদিনীয়া বিশ্ববিদ্যালয় উপাচাৰ্য প্ৰফেচাৰ দিলীপ চন্দ্ৰ নাথ আজি ডিফু আগমন আৰু কাৰ্বি পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে হোৱা আলোচনাই এই দাবী পূৰ্ণাংগ ৰূপ পোৱাৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্য বহন কৰিছে
স্মৰ্তব্য ইয়াৰ পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ইচি মেম্বাৰ হিচাপে দায়িত্ব নিৰ্বাহ কৰি থকা কাৰ্বি দৈনিক ঠেকাৰ সম্পাদক লংচিং তেৰণ নেতৃত্বত তথা পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংতি অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ প্ৰা উপাচাৰ্য শিৱাশিষ বিশ্বাসৰ সহযোগত এটা সজাতি দলে শিলচৰস্থিত অসম বিশ্ববিদ্যালয় উপাচাৰ্য সাক্ষাৎ কৰে আৰু এই সন্দৰ্ভত সজাতি দলটোৱে সকলো কথা বিস্তাৰভাৱে আলোচনা বিলোচনা কৰে সেই সময়ত সজাতি দলটোৰ আগত দিয়া প্ৰতিশ্ৰুতি মতে অসম বিশ্ববিদ্যালয় উপাচাৰ্যগৰাকী এই আগমন কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ পুৰণি সচিবালয় মুখ্য কাৰ্যবাহী সদস্যৰ কক্ষত অনুষ্ঠিত আজিৰ গুৰুত্বপূৰ্ণ আলোচনাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উচ্চ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংতি কাৰ্যবাহী সদস্য অমৰ সিং টিছো ঠেকাৰ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় ইচি মেম্বাৰ লংচিং তেৰণ সচিব নিৰলা ফাংচপি আৰু উপ সচিব নিৰুপমা ফাংচপি আৰু অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ প্ৰা উপাচাৰ্য দেৱাশিষ বিশ্বাস উপস্থিত থাকে আৰু দীঘলীয়া আলোচনা বিলোচনা চলে এই আলোচনাৰ আগন্তুক সময় ষষ্ঠ অনুসূচী এলেকাত অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ পূৰ্ণাংগ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ৰূপ কেতিয়া হ'ব তাৰ বাবে নিশ্চয় সমূহ কাৰ্বি আংলংবাসী আশাৰে বাট চাব মংগল ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙৰ ধেন্তাঘাটত উলহ মালহেৰে পালন কৰা হয় ৬৬ সংখ্যক বড়ো সাহিত্য সভা প্ৰতিষ্ঠা দিৱস ধেন্তাঘাট অঞ্চলৰ সোণাপুৰ প্ৰাইমেৰী কমিটিৰ উদ্যোগত এপছুৰ কাৰ্যালয়ৰ প্ৰাংগণত উদযাপন কৰা হয় বড়ো সাহিত্য সভাৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস ঠিক আজি দিনটোতে ১৯৫২ চনত গঠন হৈছিল বিটিএডি এলেকাত বড়ো সাহিত্য সভা বড়োসকলৰ ভাষা সাহিত্য বিকাশৰ লক্ষ্যৰে গঠন কৰা বড়ো সাহিত্য সভা আহি আজি ৬৬ বছৰ উপনীত হৈছে সভা ৬৬ বছৰীয়া জীৱন পৰিক্ৰমা সৰু কথা নহয় একাংশ দূৰদৰ্শী বড়ো ভাষা সাহিত্য প্ৰেমী ব্যক্তিৰ বহু প্ৰত্যাহ্বান বহু চৰম বহু ত্যাগৰ বিনিময়ত বড়ো সাহিত্য সভা ৰাষ্ট্ৰীয় পৰ্যায়লৈ আৰোহণ কৰিবলৈ সক্ষম হৈছে ধেন্তাঘাটত অনুষ্ঠিত উক্ত প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আয়োজিত সভাত বড়ো সাহিত্য সভাৰ সোণাপুৰ কমিটিৰ সভাপতি দাৰা বসুমতাৰী সম্পাদক প্ৰেমেশ্বৰ বসুমতাৰী প্ৰমুখ বহু বিশিষ্ট বড়ো ভাষা সাহিত্যপ্ৰেমী ব্যক্তিসকলে অংশগ্ৰহণ কৰে বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ